এই মৌসুমীৰ সুস্থ সামাজিক নাটক যিখন নাটকে অসমৰ বিভিন্ন প্ৰান্তত দ্বিতীয় দৰ্শনী তৃতীয় দৰ্শনী পৰ্যন্ত কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা যিখন নাটকত অসমৰ চলচ্চিত্ৰ জগতৰ লগতে অসমীয়া ধাৰাবাহিকৰ মালিকী ইতিহাসী অভিনেতা অভিনেত্ৰী অভিনয় সমাজেৰে ৰচনাৰ মঞ্চলৈ আগুৱাই আনিব এগৰাকী বাস্তৱ ধৰ্মী সামাজিক নাটক সপোনেও এদিন ঠাই পাব সহংসতা বুটত নাট্য প্ৰতিভা সন্ধ্যাটো 7 বজাৰ লগে লগে Kita alam sekali pagi lagi, aduh, kita alam sekali. Terus sampai, ini kita kan dukan di sini, ini kita dukan, di sini besi dukan naik, dukan naik kan, udah kan theater, di kita dias, itu komite hall, ini itu di sini ada office. আৰু এপিনে কিছু চকীত বহিবলৈ দিছে আৰু গেলেৰী তো ৰাতি হওক আপোনাৰ নাটক কেনেকুৱা হয় আপোনালোকে দেখাম তো বলক ৰাতি হ'লে অপেক্ষা কৰিছোঁ ৰাতি হ'বই আৰু বেছি দেৰি নাই তো বলক মাইক চাইক খোলাই চব আৰু বলক ৰাতি আকৌ লগ পাই আছোঁ guys অথনি দেখিলে ভিডিও বনাইছো এতিয়া ৰাতি হৈ গ'ল আহে ৰাস থিয়েটাৰ হৈ আছে আৰু বলক এতিয়া আমি তালৈ যাওঁ আৰু কেনেকুৱানো হৈছে আপোনালোককো দেখাওঁ তো বলক এখন গাইছ এখানে গেটখন সব কমেডি হয় এয়া সব গাইছ ইমানকে ভালছে দেখাব পৰা নাই মানুহ কিমান আছে কাৰণ আন্ধাৰ হ'লেও আপোনালোকক দেখাইছোঁ এনেকৈ চাওক এই আধা চকী হ'লেও খালী হৈ আছে বাৰু এইপিনেও গেলেৰীটো ইমান ফুল হোৱা নাই গাইছ সব এয়া থিয়েটাৰ আৰম্ভ অৱশ্য আজিলৈকে আদিত্যৰ শেৱালী দুৰ্গামুখী হোৱা নাই গুণীজ্ঞানী ছোৱালী যে শিক্ষিতা ছোৱালী যে মই পিন্ধোৱা আঙুলিটোকে কুকুৰ সাবতি লৈ তাই চাগে এতিয়াও সম্পূৰ্ণ বিভোৰ গাইছ থিয়েটাৰ এটা হৈ গ'ল আৰু এতিয়া মানুহ চাওক কিমানখিনি মানুহ আৰু মানে যাবকে পৰা নাই ইমানেই মানুহ
থিয়েটাৰ এটা হৈ গ'ল তো চব ইমানবোৰ মানুহ আহিছে আৰু এডত চব অলপ চব ধেৰ মানুহ আছে আৰু এখন দোকানৰ ভিতৰত ৰখি আছোঁ তো আজি মানে আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব